গাইস এফালে ভাই এটা লাখ আৰু গাইস এটা ফুৰবা যাকিনে ভাই আজি লুটি লৈ আৰু ৰূপম ভাই চেনেলটোৰ নাম আছিল ৰূপম আছামিজ ব্লগাৰ। তো এই চেনেলটোৰ নাম গাইছ মই চেঞ্জ কৰি দিলোঁ, ৰূপম ভাই থৈ দিলোঁ। মানে ইমান দীঘল ধৰিছে, ইউটিউবত কোনোবা চাৰ্চ কৰিব ৰূপম আছামিজ ব্লগাৰ, তো এতিয়া ডাইৰেক্ট কৰি দিলোঁ নামটো গাইছ ৰূপম ভাই বুলি। আৰু বেটালৰ ৰুমটো আপোনালোকক দেখাই আছোঁ, এইটো চাওক, যিহেতু ইউটিউবাৰৰ ৰুম ধুনীয়াকৈ বনাই আছে চাওক। আৰু এইফালে দেখিছে আমাৰ বেটাল ভাইৰ ফটো, নিপু আছে আৰু এনেকৈ চাওক। এ ভাই চেনেলটো আপোনাক লগ কৰিব আছি, কৰিব আছি বুলি ভাবছি সৰভোগ বগা তাৰ ৰাতি বৈ বৈ মোৰ কাৰণে চেণ্টাৰ ফেচ আনছি, মোৰ বোলে দাঁতৰ বাছ, মুখৰ বোলে বাছ, এনে মানে লগ এই লগ হলি লাইফটো তাৰ কি কম আৰু ভাষা নাই। ইফালে আমি ভাৰ্গৱ দাক লগ পালোঁ। ভাই ভালে আছে? বঢ়িয়া, লগ পাই ভাল লাগিল। Hey guys, good morning from Nolbari. Hi and hello everyone and welcome back to my YouTube channel Rupam Assamese Blogger. So guys, আজি ধুনীয়াকৈ আমি নলবাৰীত আছোঁ আৰু ইয়াতে যে আহিছোঁ আমি ভিডিঅ' আপলোড দিবৰ কাৰণে আহিছোঁ। আগৰ ব্লগটোত দেখিছে আপোনালোকে যে আমি ৰাকেশ ভাইহঁতৰ ঘৰত থাকিছোঁ। তো সিহঁতৰ ঘৰত মানে নেটৱৰ্কটো অলপ কমকৈ পায়, সেইকাৰণে আমি মোটামুটি 2 কিলোমিটাৰমান দূৰত আহিছোঁ। যোৱাকালি আমাৰ ইমানখিনি সময় নহ'ল যে সিহঁতৰ কাৰণে কিবা বস্তু চস্তু লৈ যাম বুলি, মানে খুৰীহঁতৰ কাৰণে। তো আমি আজি ল'ম ধুনীয়াকৈ অলপ পিছত। তো যিয়ে নহওক আপোনালোকক অলপ পিছত লগ পাই আছোঁ। গাইজ এইখিনি ধুনীয়াকৈ লৈ আহিলোঁ, মানে ৰাকেশহঁতৰ খুৰীক দিবৰ কাৰণে। তো ধুনীয়াকৈ দি দিম এইখিনি। গাইজ ধুনীয়াকৈ ওলালোঁ, দেখিছে পুৰা টিপ টপ হৈ ওলাইছোঁ, পুৰা কাপোৰ চাপোৰ পিন্ধি স্প্ৰে আছে মাৰি। তো এতিয়া ধুনীয়াকৈ যাম আমি গোটেইকেইজন, অলপমান ফুৰি আহোঁ। এইফালে আমাৰ ৰাকেশ ভাই আছে, আমি এতিয়া যাম বেতাল, সি ফুৰি লৈ আহিম। তুমিতো আজিকালি ঘূৰি পোৱা নাই ভালেই বৰভাগ, ঘূৰিলে জাগাগিলানো কেনেকুৱা আপোনালোকক দেখুৱাও গাইজ, আপোনালোকে নাথাকিব পাৰে। জয়ন্ত ডেকা আছে এইফালে আমাৰ জয়ন্ত ডেকা ভাই আছে। জয়ন্ত মানুহ কেনে জানে আপি এপিকে মৰি যাক লাইফটো, আপিৰ নামত পাগল বাদ দিছো আহিলে আপি নাই আপি নাই আৰু বগা তাৰ ৰাতি বৈ বৈ মোৰ কাৰণে চেণ্টাৰ ফেচ আনছি, মোৰ বোলে দাঁতৰ বাছ, মুখৰ বোলে বাছ, এনে মানে লগ এই লগ হলি লাইফটো তাৰ কি কম আৰু ভাষা নাই। বাছ আছে অলপ বহুত বাছ মই থাকো না মই গাইজ লগ পাইছো আৰু ভাগ্য কৰি পাইছো এইগিলা লগ। এতিয়া ধুনীয়াকৈ ওলাই যাওঁ, যাই কিনে আপোনালোকক আৰু ধুনীয়াকৈ লগ পাই আছোঁ। কিবা কবি বগা ভাই? একদম আৰু বগা ভাই না বগা ভাই পুৰা একদম বগা চিকচিকা হৈ ওলাইছে চাওক। বগা ভাই মানে কি জানা, আপি চলিৰ দৰে ৰাতিপুৱাৰ পৰা ফেচ ৱাছ আছে, মেকআপে, ক্ৰীমে, তাত এটা স্প্ৰে আৰু কথা লৈছি একটু 10 স্প্ৰে দাম লাগিছে কেনেকা মেকআপ কৰে বা কি হ'ব এই কি জানা, নিব্বা নিব্বা জি নিব্বা নিব্বা, এই চাওকচোন নিব্বা, এইটো নিব্বা। ধুনীয়াকৈ ওলাই আহিলোঁ আমি, বঢ়িয়াকৈ লগ পাই আছোঁ আৰু অলপ পিছত আপোনালোকক। আৰু এইফালে আমাৰ ৰাকেশ ভাই আৰু এইফালে আমাৰ ভূপাল ভাই, বঢ়িয়া বঢ়িয়া বঢ়িয়া। ধুনীয়াকৈ গৈ কিনে আপোনালোকক লগ পাই আছোঁ। আমাৰ বগা ভাই গাইছ আহি পালোঁ আমি পুৰা একদম। এইফালে হৈছে বেতাল ঘৰ, তো ধুনীয়াকৈ বেতালহঁতৰ ঘৰত আহিলোঁ আমি। এইটো হৈছে ঘৰটো, আপোনালোকে নিশ্চয় গম পায় যদি ব্লগবিলাক চায়। গাইজ বঢ়িয়াকৈ আহিলোঁ আমি, আৰু লগতে মানে এই বেতালদা মানে ওলাই গৈছে অলপ আগতে। তো আমি গম নাপালোঁ, ভবা নাছিলোঁ, মানে আমি ভাবিছিলোঁ ঘৰত থকা বুলি। তো বেতালদাৰ ৰুমটো আপোনালোকক দেখাই আছোঁ, এইটো চাওক, যিহেতু ইউটিউবাৰৰ ৰুম ধুনীয়াকৈ বনাই আছে চাওক। আৰু এইফালে দেখিছে আমাৰ বেতাল ভাইৰ ফটো, নিপু আছে আৰু এনেকৈ চাওক। চ' এইটোৱে আৰু মানে মানুহজন নাই যিহেতু আৰু কি বেলেগ দেখাম আপোনালোকক। তো খুৰা খুৰীহঁতকো আপোনালোকক এবাৰ দেখাই আছোঁ মই। আপোনালোকক বেতালদাৰ মাকক দেখাই আছোঁ। খুৰী ভালে আছে? অঁ, বাকী এনেই মানে ঘৰৰ কাম কৰি আছে না? অঁ, ঠিক আছে দিয়ক। তো এনেকৈ লগ পালোঁ, আপোনালোকক দেখালোঁ ধুনীয়াকৈ, আৰু অলপ পিছত লগ পাই আছোঁ। আমি খুৰাক দেখা নাই বাৰু আপোনালোকক, তো ধুনীয়াকৈ খুৰাক দেখাই আছোঁ অলপ। তো বাকী গাইজ বেতাল নতুন ঘৰটোতো দেখালাক আমাৰ ৰূপম ভাই, আৰু ৰূপম ভাই চেনেলটোৰ নাম আছিল ৰূপম আছামিজ ব্লগাৰ। তো এই চেনেলটোৰ নাম গাইজ মই চেঞ্জ কৰি দিলোঁ, ৰূপম ভাই থৈ দিলোঁ। মানে ইমান দীঘল ধৰিছে, ইউটিউবত কোনোবা চাৰ্চ কৰিব ৰূপম আছামিজ ব্লগাৰ, তো এতিয়া ডাইৰেক্ট কৰি দিলোঁ নামটো গাইজ ৰূপম ভাই বুলি। আজিৰ পৰা যতি দেখা মাতবি গাবা ৰূপম ভাই বুলি, আৰু ছাবস্ক্ৰাইব কৰিবি গাইজ যোনে মোৰ ভিডিঅ' চাই, বেতালটোৰ ভিডিঅ' চাই। তো ৰূপম ভাইকো ছাপোৰ্ট কৰি আগবাঢ়াই লৈ যা কিবাকে। আৰু গাইজ মানে কি, মই মানুহটো দীঘল নাই, সেইকাৰণে নামটো অলপ দীঘল হৈছিল, অলপমান মানুহটো অলপ সৰু হ'ব লাগিব, নামটো অলপ সৰু কৰি দিম। তো মোৰ ৰূপম ভাই নেকি? ৰূপম ভাই হৈ গ'ল, চেনেল নাম চেঞ্জ হৈ গ'ল। বাকী আপোনালোকে বেতালটোৰ এইটো পৰিৱেশ আপোনালোকে চাব পাৰে। তো বেতাল দৈতকহঁতৰ ঘৰ, আৰু এফালে দৈতক আছে খুৰা, এ চিম্পাঞ্জি লোক একদম চিম্পাঞ্জি।
কি কাপোৰ এই ভাইচ চেনেলতো আপোনাক লগ কৰিব আছি কৰিব আছি বুলি ভাবছি সৰ্বুক অ কিন্তু তোমালোক এই কৰিলা নহয় ঘটনা তাক লগ পালে ভাল আছিল ইয়েছ 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 এই হেৰি কৰিবা তুমি চাহ পানী খুৱাই খুৱাই লৈ যাম টেনচন নাই ঠিক আছে খুৰা গাইজ আহিছিলো যিহেতু আমি বেটাৰ লগ নাপালো তো ইহঁতে বাৰু আহিছিল ভাই গোটেইকেইটা আহিছিলি না ক'ত ঘৰ তোমাৰ সমতাতে না বঢ়িয়া লগ পাই ভাল লাগিল ভাই বঢ়িয়া বঢ়িয়া ধুনীয়া গাইজ এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাওঁ আৰু যিহেতু নামটো মোৰ ৰূপম এছামিজ ব্লগাৰ নামটো এতিয়া মই চেঞ্জ কৰি দিম ৰূপম ভাই বুলি দি দিছোঁ আৰু আমাৰ ৰাকেশ ভাই ধুনীয়াকৈ কৈ দিছে ৰূপম ভাই আজিৰ পৰা মোৰ নামটো শ্বৰ্ট টাইপৰ একেবাৰে না কি একদম আৰু না তো ধুনীয়াকৈ এতিয়া যাওঁ আৰু বাকী প্লেনিং বা কি আছে নাজানো ৰাকেশ ভাই জানে বাকীখিনি হয় ভাই আহোঁ হা ঠিক আছে ঠিক আছে চ' গাইজ ইফালে আমি ভাৰ্গৱ দাক লগ পালোঁ ভাই ভালে আছে বঢ়িয়া লগ পাই ভাল লাগিল তাৰমানে মই লগ পোৱা নাছিলোঁ তাৰমানে আজি ফাৰ্ষ্ট টাইম লগ পালোঁ বাকী দোকান চলি আছে ভালে দোকান ঠিক ঠাক আৰু চলি আছে গেলো এফালে আৰু গাইছ হৰি মন্দিৰত গৈছিলো আজি কুৰকুৰি বনাইছো নামত বাপৰে বাপ আৰু তাতে ভাত খাইছো পনীৰ গিলা দিছি বাপৰে বাপ জ্বালা ইমান নাই না মোৰ পেটটো কেম্বা লাগি গৈছে এতিয়া আমাৰ চিপছ খাম ৰ'ব অলপমান পেটটো ঠাণ্ডা পৰি তো বাকী গাইজ এফালে ভাই আহিলে ফাৰ্ষ্ট চেনেলতে আজি বগান আছে চাৰি এটা মাৰিব দে মাতি চাৰি মাত দেউতা ষ্টিলৰ তলা বাৰে পিছত নালা বাহ ষ্টিলৰ তলা বাৰে পিছত নালা বাহ তোমাৰ প্ৰিয় খেতি অকমান কথা দিনো ইমান বেয়া পালা দেখছ বুজি বঢ়িয়া আৰু তামাৰো মাৰ 2 2 4 4 1 5 2 2 4 4 1 5 দাদাক যদি ফলোৱাৰ্ছ লাগে লাগতা নাছ এফালে ভাই এটা ইলাক আৰু গাইছ এতিয়া ফুৰিব আছে কিন্তু ভাই আজি লুটি লৈ গাইজ দিনটো ধুনীয়াকৈ ঘূৰি ফুৰি আহিলোঁ অজ্ঞানে মানে মোক মানে অলপ ফুৰাবৰ কাৰণে লৈ যাব তো গাইজ ইয়াৰ কাৰণে ধুনীয়াকৈ বস্তু ল'লোঁ কি ল'লা এইটো ললো আইচক্ৰীম এইটো লৈছা আইচক্ৰীমে লৈছা না আৰু বেলেগ একো লোৱা নাই আৰু পাঁচটো ক'ত লৈছা নাই পাঁচ লোৱা নাই নেকি পকেটত কি আছে ই মিছা কথা কৈছে এই যাওঁ গাইজ এতিয়া ধুনীয়াকৈ আমি যাব ওলালোঁ ঘৰলৈকে তো ধুনীয়া আপোনালোকৰ লোকেশ্যন এটা চেক কৰক Turn it all out, tell me every secret. Said that I care, ask do you mean it? গাইজ মোৰ বাইকখন বোলে প্ৰজ্ঞানে চলায় তো তাক চাৰিপাত দি দিওঁ ধুনীয়াকৈ সি চলাব পাৰোঁ মোৰ বাইকখন আপোনালোকক দেখাই আছোঁ সি পাৰেনে নাই নাজানো আৰু আজিয়ে ফাৰ্ষ্ট পাৰিবা নে নাই পাৰিবা চাৰিপাত কেনেকৈ দেই বঢ়িয়া চাওকচোন গাইছ ই কেনেকৈ চলাব বাৰু মাটিয়ে লাগ নাপায় বাপৰে বাপ কি হ'ব গাইছ বাহ দেখোন ইনকে গাড়ী নচলো গাড়ী এটা জেগাতে থাকব ইনকে হলি ই পাল্লাত পচুৱে গাইছ চাওকচোন গাড়ী আজি জইন মাৰিব যেন পাইছোঁ চ' গাইছ প্ৰজ্ঞানে ধুনীয়াকৈ গাড়ীখন চলাইছে আৰু এই গাড়ীখন এটা জেগাতে চলাই কেনে লাগছে আৰু একবাৰ চলাবি বা তলত চলাবি না ওপৰত চলাবি হেৰি হাফ পেডেলতো পাৰি কিন্তু গম পাইছা হাফ পেডেল পাৰিবা কোন সেনেখন চলাবা মোৰখনটো বঢ়িয়া চলাইছে দেখোন ভাল না শুনাচোন হেৰি মোৰ বাইকখন ভাল লাগে না মোক ভাল লাগে মোকে ভাল লাগে বাইকখনো ভাল লাগে মানে মোকো ভাল লাগে হয় নেকি বঢ়িয়া চাবাছ ঠিক গাইছ তো ধুনীয়াকৈ আপোনালোকক অলপ পিছত লগ পাই আছোঁ যিহেতু যাম আজিৰ ব্লগবিলাক ইয়াতেই শেষ হ'ব আপোনালোকক বাৰু দেখাইছোঁ যিখিনি বাৰু তো যিয়ে নহওক আপোনালোকক অলপ পিছত লগ পাই আছোঁ মই হিৰো চাওকচোন গাইছ বাপৰে বাপ মোৰে গাড়ী মোকে পাত্তা নিদিয়ে চাওকচোন গাইছ কি হ'ব কি পাল্লাত পচুৱে গাইছ বাপৰে বাপ গাইছ এতিয়া ওলালোঁ আমি ইয়াৰ পৰা যাব তো ইফালে আমাৰ বাইদেউ আছে বাইদেউ আহোঁ ঠিক আছে আহিম দিয়ক ভিনদেউ আহোঁ দিয়ক হা ঠিক আছে এইফালে প্ৰজ্ঞান আছে বাই আৰু আহিম আমাৰ ফালে যাবা হা ধুনীয়াকৈ আৰু এইফালে আমাৰ খুৰী আছে আমাৰ ৰাকেশৰ মাক ঠিক আছে খুৰী আহোঁ হা আহোঁ দিয়ক দে ঠিক আছে তো এতিয়া ধুনীয়াকৈ গৈ থাকোঁ লাহে ৰাকেশ ভাই আহোঁ হা ধুনীয়া লগ পাম একদিন থাকিব কৈছো ভাই কিন্তু এদিন নাথাকে বোলে মাকৰ পৰা কিবা হৈছে থাকলি ভাল লাগিল কালি এটা চেলেঞ্জ আছে ভিডিঅ' কৰিব পাৰিলে সেই তোমাৰো লাভ আছিল কিন্তু নেক্সট টাইম ৰাখবা মাই ঠিক আছে আহিম দিয়ক আৰু এইফালে ভূপাল ভাই ভাই আহোঁ একো নাই ভাই আৰু আহিম ঠিক আছে আৰু এইফালে আমাৰ ডেকা ভাই আছে ঠিক আছে একদিন যাবা হা কেইদিনমান থাকা কৰি যাবা মানে ধুনীয়া
ধুনীয়াকৈ অলপ ঘূৰাই লৈ ফুৰিম ঠিক আছে বঢ়িয়া গাইজ ধুনীয়াকৈ তাৰ পৰা ওলাইছিলোঁ আমি মোটামুটি 6:30 বজাত তো বৰ্তমান 8টা বাজি পাৰ হৈ গ'ল তো আৰু লাগিছে মোটামুটি 1.5 ঘণ্টাৰ বেছি লাগিল তো এনেকৈ আহি পালোঁ ঘৰ তো ভালে ভালে তো যিহেতু যোৱাকালি থাকিছোঁ আমি ৰাকেশ ভাইহঁতৰ ঘৰত তো সিহঁতৰ পৰিয়ালে ইমান আমাক ভাল ব্যৱহাৰ কৰিছে বহুতেই ভাল লাগিছে সেইটো কাৰণত তো ধুনীয়া ৰেছপন্স দিয়াৰ কাৰণেই তো যিয়ে নহওক আৰু এটা কথা কি আমি যে বেতাল ভাইহঁতৰ ঘৰত গৈছিলোঁ বেতাল ভাইক আমি লাগ নাপালোঁ তো সিহঁতৰ মাক আৰু দেউতাকক ধুনীয়াকৈ লগ পাইছোঁ তো এইখিনিয়ে আছিল বাৰু আৰু নেক্সট দুৰ্গা পূজাত যাম বুলি ভাবিছোঁ ধুনীয়াকৈ আমি নলবাৰীত তো তাত তেতিয়া যাই কিনে ধুনীয়াকৈ মানে বেতাল ভাই তাৰপিছত নিপু ভাই এনেকৈ লাগ ধৰিম সিহঁতক তো বাৰু এইবাৰ মানে সফল নহ'লোঁ তো আপোনালোকে সেইকাৰণে বেয়া নাপাব যিয়ে নহওক আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ব্লগত লগ পাম আপোনালোকক আজিলৈ টাটা বাই বাই